কি ক'ব? পোনপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ক'ব বিচাৰিছোঁ এইটোৱে, যোৱাকালি এক সাংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাইছোঁ যে APPLৰ এজন সংখ্যালঘু নেতা আমাৰ BPF দলৰ কৰ্মীসকলক দালাল বুলি কৈছে। তেখেতৰ যি বক্তব্য আমি BPFে ভাল পোৱা নাই। তেখেতৰ বক্তব্যক আমি তাৰমানে এনেকুৱা এটা ভাৱ হৈছে সি যেন এজন তাৰমানে উপযুক্ত নহয় এজন নেতা এটা সংখ্যালঘু নেতা এটা দলৰ হৈ এনেকুৱা ভাষা তেখেতৰ মুখেদি আহিব নালাগিছিল। সেইকাৰণে মই তেখেতে ঠিকেই আছে, তেখেতে যিখিনি কথা কৈছে, কিছুমান কথা কৈ থাকে সি মিডিয়াৰ আগত শান্তি শান্তি বুলি কৈ থাকে, কিন্তু আমি দেখা পাইছোঁ আমি BTC ৰাইজে অলৰেডি 5 বছৰত কিমান শান্তি হৈছে আৰু কি হৈছে BTC ৰাইজে গম পায়। আৰু এটা কথা কৈছে এখেতে যে আমাৰ BPF দলে ৰাইজৰ ওচৰত যাবৰ কাৰণে কোনো ধৰণৰ ৰাস্তা নাই। এইবিলাক কথা কৈ আমি ৰাইজৰ ওচৰত আমি গৈ আছোঁ। খুব বেয়া লাগিছে, কিন্তু APPLৰ উল্টাটো কৈছে সিহঁতে। আজিৰ দিনত APPLৰ যিবিলাক লিডাৰ আছে সিহঁতে আজিৰ দিনত ঘৰৰ পৰা ওলাব পৰা নাই, কাৰণ সিহঁতে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰিব পৰা নাই। সেইবাবে মই ক'ব খুজিছোঁ যে সিহঁতে যিবিলাক কথা কৈছে ভিত্তিহীন কথা, সিহঁতৰ কথা কোনো মূল্য নাই। কাৰণ APPLৰ নেতাকৰ্মী যিবিলাক কথা কয় সকলোবিলাক মিছলীয়া মিছা কথা কয় সিহঁতে। এইটোতো চবেই জানে, ৰাইজে জানে, এইটো ললিপপ। যোৱাবাৰ সিহঁতৰ যিটো চুক্তি আছিল তাতে আছিল হজ ভৱন বনাব বুলি, কিন্তু 5 বছৰতো পৰা নাই। সিহঁতে ইলেকশ্যন আহিছে, কোড অফ কণ্ডাক্ট লাগিব অহা 20 তাৰিখৰ পৰা। 20 তাৰিখত কোড অফ কণ্ডাক্ট যে লাগিব, তাৰ আগতে তাৰমানে ৰাইজক এটা ললিপপ দিছে ভোট লোৱাৰ কাৰণে। তাৰমানে মুছলমান যিবিলাক ভোট আছে সেই ভোটবিলাক আদায় কৰিবৰ কাৰণে তাৰমানে এখেতসকলে এটা ষড়যন্ত্ৰ চলাইছে। শান্তি কথাটো মই কৈছোঁ আগতে, কিন্তু শান্তি সিহঁতৰ মুখত শান্তি। আমাৰ BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া কৈ থাকে, মিডিয়াৰ আগত কৈ থাকে শান্তি শান্তি বুলি, আৰু তেখেতৰ যিবিলাক আছে লিডাৰ আছে নেতা আছে তেখেতসকলেও প্ৰত্যেকটো মিডিয়াত ছ'চিয়েল মিডিয়াত দেখা পাওঁ শান্তি বুলি কৈ থাকে, কিন্তু শান্তিৰ তুলনাত অশান্তিহে দেখা পাইছোঁ আমি। এইকাৰণে দেখা পাইছোঁ, আপোনালোকে জানে BTC 2020 চনত BTC চুক্তি হোৱাৰ পিছত, প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত BTCত উচ্ছেদৰ নটিচ দিছে, জাননী দিছে। সকলোৱে গম পায় BTC ৰাইজে কেনেকৈ তাৰমানে কি হ'ল শান্তি বুলি কৈ থাকে। যদি উচ্ছেদ দিছে BTC ৰাইজে শংকিত হৈ আছে তাৰমানে বৰ্তমান দিনত APPLক ভাল পোৱা নাই, যাৰ কাৰণে সিহঁতে বহুত কৌশল ৰচনা কৰি আছে ভোট লোৱাৰ কাৰণে। তাৰমানে কোনো ধৰণৰ ৰাস্তা নাই ৰাইজৰ ওচৰত যোৱাৰ কাৰণে, সেইকাৰণে সিহঁতে শান্তি শান্তি বুলি কৈ থাকে। কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই। আমাৰ VCDCত যেনিবা শিৱপুৰ VCDCত এটা পকা ৰাস্তা, এটা দলং আজিলৈকে সিহঁতে কৰিব পৰা নাই। কি উন্নয়ন কৰিছে? সিহঁতে খালি মিডিয়াৰ আগত কৈ থাকে শান্তি শান্তি বুলি কৈ থাকে। শান্তি ক'লেতো নহ'ব, শান্তি কিমান হৈছে BTC ৰাইজেহে গম পায়। হাগ্ৰামা মহিলাৰ 2003 চনত যেতিয়া BTC চুক্তি হৈছিল, BTC চুক্তি হোৱাৰ পিছত আপোনালোকে জানে হাগ্ৰামা মহিলাৰী যিখিনি BTCত কোনো ধৰণৰ উন্নয়নমূলক কাম নাছিল, ৰাস্তা ঘাটৰ পৰা আদি কৰি স্কুল কলেজ যিকোনো উন্নয়নমূলক কাম নাছিল। হাগ্ৰামা মহিলাৰী যেতিয়া জিৰোৰ পৰা এইখিনি কৰি আহিছে 17 বছৰত বহুতখিনি ডেভেলপ কৰিছে। হাগ্ৰামা মহিলাই যিবিলাক ৰাস্তা বনাইছে সেই ৰাস্তাতে APPLৰ যিবিলাক লিডাৰ আছে নেতাকৰ্মী তেখেতসকলে গাড়ী চলাই আছে, ঘূৰা ফুৰা কৰি আছে। হাগ্ৰামা মহিলাৰী আজি CIT বনাইছে, কোকৰাঝাৰত মেডিকেল কলেজ বনাইছে, আপোনাৰ ছেকেণ্ড হাউচ যিটো বনাইছে। আজি যে সিহঁতে এছেম্বলি কৰি আছে, এইটো হাগ্ৰামা মহিলাই বনোৱা। সিহঁতে কিবা এটা কৰিছে বুলি দেখাব লাগে। APPLে 5 বছৰত কি কাম কৰিছে এইটো আপোনালোকে জানে। 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত যিবিলাক BTCত বসবাস কৰি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতে বাৰম্বাৰ কৈ আছে সেইবিলাক BTCৰ বাসিন্দা, এটাও তাৰমানে BTCত অবৈধ মানুহ নাই বুলি তেখেতে কৈ আছে। স্পষ্ট কথা, সকলোৱে জানে হাগ্ৰামা মহিলাৰীয়ে 2003 চনৰ আগত যিবিলাক BTCত বসবাস কৰি আছে সকলোৱে BTCৰ বাসিন্দা বুলি কৈ আছে। আৰু যিটো BTRৰ 7.2 দফাত কি লিখা আছে নিশ্চয় আপোনালোকে দেখা পায়। 7.2 দফাত লিখা আছে PGR আৰু VGR যিবিলাক মাটি আছে সেই মাটিবিলাক উচ্ছেদ কৰিব। অলৰেডি লিখা আছে, মই কোৱা কথা নহয়। তেখেতসকলে যিটো BTR চুক্তি কৰিছে সেই চুক্তিত 7.2ত স্পষ্টভাৱে লেখা আছে। এইটো সঁচা কথা, চবে ৰাইজে গম পায়। 1.5 বছৰ আগত আপোনালোকে জানে 1.5 বছৰ আগত আমাৰ এয়া কি বুলি কয়, আমাৰ সৰ্বহেৰুৱা কৰিয়াজাৰ বহুতো জেগাত মানুহক উচ্ছেদৰ নটিচ দিছিল। বহুতো দল সংগঠনে তাৰমানে কি বুলি কয় আন্দোলন কৰিছিল। তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া আৰু যি ফেৰেংগা বুলি কয় ৰঞ্জিত বসুমতাৰী
তেখেতসকলে তেতিয়া কি কৈছিল? একো মাত মাতা নাই। আজি ইলেকশ্যন আহিছে, কোড অফ কণ্ডাক্ট লাগিব, মই কৈছোঁ 1 মাহ আছে, এতিয়া সিহঁতে ভোট লোৱাৰ কাৰণে কৈ আছে যে উচ্ছেদ নহয় বুলি। যেতিয়া নেকি আন্দোলন কৰিছিল সংগঠনবিলাকে, যেতিয়া নেকি উচ্ছেদৰ জাননী দিছিল, তেতিয়া 3 বছৰ বা 1.5 বছৰ সময় প্ৰমোদ বড়োৱে কিয় মাত মাতা নাই? আৰু ৰঞ্জিত বসুমতাৰী কি কৈছে আপোনালোকে জানে? সি কৈছে ভগৱান আহিলেও আমি কি কৰিম? উচ্ছেদ কৰিম। ভগৱানকো ঘৰ বনাব নিদিব। তেনেহ'লে সেইজন ব্যক্তি আজি ইলেকশ্যনত ভোট লোৱাৰ কাৰণে কি কৈ আছে যে উচ্ছেদ নহয় বুলি। আজি সিহঁতে চৰকাৰ হোৱাৰ লগে লগে আকৌ উচ্ছেদ কৰিব, এইটো খাটাং ৰাজে গম পাইছে। সেইকাৰণে আপোনালোকে গম পায় পৰ্বতজোৰা যিটো হাজাৰ হাজাৰ মানুহ প্ৰতিবাদ কৰিছে, ট্ৰাইবেল মানুহ, সিহঁতে কিয় প্ৰতিবাদ কৰিব লগা হৈ গ'ল? যদি শান্তিৰ বিটিয়াৰ শান্তি শান্তি বুলি কৈ থাকে, সিহঁতৰ ট্ৰাইবেল মানুহ কিয় ওলাই আহিছে হাজাৰ হাজাৰ মানুহে? এই যিজন এই কি বুলি কয় সংখ্যালঘু নেতা, ইয়াক মই প্ৰশ্ন কৰিব খুজিছোঁ। এখেতে আমাৰ মাইনৰিটি নেতা, ঠিকে আছে, দল কৰক, মই বেয়া পোৱা নাই, আমি বেয়া পোৱা নাই, চবৰে অধিকাৰ আছে দল কৰা। কিন্তু তেখেতে আমাৰ জাতিৰ হৈ মাত মাতিব লাগিব। যদি আমাৰ জাতিৰ এগেইনষ্টত কোনোবা দলে কিবা কৰে মাত মাতিব লাগিব। কিছুদিন আগত এছেম্বলিত আমাৰ ডিপুটি চিফ ওদালগুৰিৰ সন্মানীয় আৰু ওদালগুৰিৰ MLA সন্মানীয় গোবিন্দ চন্দ্ৰ বসুমতাৰী, তেখেতে এছেম্বলিত কি কৈছিল চবে জানে। তেখেতে কি কৈছিল? ডিটেনশ্যন কেম্প লাগে। তেখেতে কি ক'ব লাগিছিল? তেখেতৰ সমষ্টিৰ উন্নয়নমূলক কাম কথা ক'ব লাগিছিল, CITৰ কথা ক'ব লাগিছিল, স্কুল কলেজ ৰাস্তা ঘাট এইবিলাক ক'ব লাগিছিল। তেখেতে কি কৈছে যে ডিটেনশ্যন কেম্প লাগে আৰু যিবিলাক ভোটাৰ আছে তেখেতক তাত ভৰাই থ'ব লাগে। এইটো কোৱাৰ কাৰণ কি? এইটো কাক কৈছে? এইটো ভাঙি ক'ব নালাগে কোনটো জনগোষ্ঠীক কৈছে। তেতিয়া আমাৰ এইজন নেতা, এইজন স্বয়ম্ভূ নেতা কি কৈছে? এইটো মাত মাতা নাই। আপোনালোকে জানে ৱাক অফ বিল যিটো আছিল, বিলক সমৰ্থন কৰিছে EPPL, সকলোৱে জানে। এইটোতো হাজাৰ হাজাৰ মুছলমান মানুহ অল ইণ্ডিয়া আন্দোলন কৰিছে। আন্দোলন কৰাৰ পিছতো তেখেতসকলে সমৰ্থন কৰিছে। তেতিয়া আমাৰ সংখ্যালঘু যিবিলাক নেতা EPPL কৰি আছে, তেখেতৰ এটা মাত মাতা নাই। তেতিয়া সিহঁতে ক'ত গৈছিল?